নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন চেনেললৈ আজি 20টা মোস্ট ইম্পৰ্টেন্ট জিকে প্ৰশ্ন লৈ আহিছো ভিডিঅটো সকলে ভালদৰে চাই থাকিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি প্ৰথম প্ৰশ্নটো হ'ল পানীৰ বাবে ৰাসায়নিক চিহ্ন কি ইয়াৰ শুদ্ধ অপচনটো হ'ল ক H2O পানীৰ বাবে ৰাসায়নিক চিহ্ন হ'ল H2O 2 নম্বৰ প্ৰশ্ন সেউজ গৃহ প্ৰভাৱৰ বাবে কোনটো গেছ দায়ী ইয়াৰ উত্তৰটো হ'ল গ কাৰ্বন ডাই অক্সাইড সেউজ গৃহ প্ৰভাৱৰ বাবে কাৰ্বন ডাই অক্সাইড দায়ী 3 নম্বৰ প্ৰশ্ন বৈদ্যুতিক প্ৰবাহৰ একক কিমান বৈদ্যুতিক প্ৰবাহৰ একক হ'ল এম্পিয়াৰ 4 নম্বৰ প্ৰশ্ন তেজ জমা হোৱাৰ বাবে কোনটো ভিটামিন অপৰিহাৰ্য তেজ জমা হোৱাৰ বাবে ভিটামিন কে অপৰিহাৰ্য 5 নম্বৰ প্ৰশ্ন সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰা প্ৰক্ৰিয়াটো কি সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰা প্ৰক্ৰিয়াটো হ'ল হালক সংশ্লেষণ 6 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় 7 নম্বৰ প্ৰশ্ন অগ্নি নিৰ্বাপক যন্ত্ৰত কোনটো গেছ ব্যৱহাৰ কৰা হয় অগ্নি নিৰ্বাপক যন্ত্ৰত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় 8 নম্বৰ প্ৰশ্ন মানুহৰ মগজুৰ কোনটো অংশই ভাৰসাম্য আৰু সমন্বয় নিয়ন্ত্ৰণ কৰে মানুহৰ মগজুৰ চেৰিবেলাম অংশই ভাৰসাম্য আৰু সমন্বয় নিয়ন্ত্ৰণ কৰে 9 নম্বৰ প্ৰশ্ন পচি যোৱা কণীৰ গন্ধৰ বাবে কোনটো গেছ দায়ী পচি যোৱা কণীৰ গন্ধৰ বাবে হাইড্ৰজেন সালফাইড গেছ দায়ী 10 নম্বৰ প্ৰশ্ন মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল ছাল 11 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানে যুক্তৰাজ্যৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে ভাৰতীয় সংবিধানে যুক্তৰাজ্যৰ ধাৰণাটো ব্ৰিটিছ যুক্তৰাষ্ট্ৰ দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে 12 নম্বৰ প্ৰশ্ন ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হ'ল 250 জন 13 নম্বৰ প্ৰশ্ন ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি দিয়ে ইয়াৰ শুদ্ধ অপচনটো হ'ল ৰাষ্ট্ৰপতি ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে 14 নম্বৰ প্ৰশ্ন লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ হ'ল মীৰা কুমাৰ 15 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ভাৰতৰ ৰাজস্থানত প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল 16 নম্বৰ প্ৰশ্ন সংসদৰ সদস্যৰ বাবে ন্যূনতম বয়স কিমান হোৱা উচিত ইয়াৰ শুদ্ধ অপচনটো হ'ল খ 25 বছৰ সংসদৰ সদস্য হ'বৰ বাবে ন্যূনতম 25 বছৰ হোৱা উচিত 17 নম্বৰ প্ৰশ্ন 1971 চনত সংঘটিত ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছত কোনখন নতুন দেশ গঠিত হৈছিল ইয়াৰ শুদ্ধ অপচনটো হ'ল খ বাংলাদেশ 1971 চনত সংঘটিত ভাৰত পাকিস্তান যুদ্ধৰ পিছত বাংলাদেশ নতুন দেশ হিচাপে গঠিত হৈছিল 18 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ভাৰতৰ কোনো এখন ৰাজ্যপালে ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে 19 নম্বৰ প্ৰশ্ন কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ল খ 1757 চনৰ পৰা 1947 চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল এইবাৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ অসমত বিধান পৰিষদৰ মুঠ আসনৰ সংখ্যা কিমান ইয়াতে 4টা অপচন আছে ইয়াৰে শুদ্ধ অপচনটো হ'ল খ ওপৰৰ এটা নহয় অসমত বিধান পৰিষদ নাই অসমত এখন বিধানসভা আছে আৰু য'ত 126টা সমষ্টি আছে